শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে ভোট দিয়াৰ সময়ত আপোনালোকে ভাবিছিলে আমাৰ অসমত কোনে মুখ্যমন্ত্ৰী হ'ব আৰু কোনে নহ'ব। তো মই আজি আলোচনা কৰিবলৈ ওলাইছোঁ কোনে মুখ্যমন্ত্ৰী হ'ব। যদি আমাৰ ফালৰ পৰা কওঁ, অৰ্থাৎ সাধাৰণ জনতাৰ পৰা কওঁ, তেনেহ'লে বিজেপিয়ে পাব পাৰে 80+ আৰু কংগ্ৰেছে পাব পাৰে 30+। যদি 30+ হয় তেনেহ'লে কংগ্ৰেছে চৰকাৰটো কেনেকৈ কৰিব। আৰু যদি 50-50 হৈ যায়, অৰ্থাৎ যদি কংগ্ৰেছ যদি 50% পায় আৰু যদি বিজেপিয়ে যদি 50% পায়, তেনেহ'লে কোনে হ'ব মুখ্যমন্ত্ৰী। আৰু লগতে যদি EDF দলটো যদি আপোনাৰ 20+ হৈ যায়, তেনেহ'লে EDFক লৈ চৰকাৰ কৰিব পাৰিব নেকি কংগ্ৰেছ বা বিজেপিয়ে। অৰ্থাৎ মুখ্যমন্ত্ৰী হিচাপে কোন হ'ব আমাৰ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। তো আহক আমি মধ্য অসমৰ কথা কওঁ। আমি সকলোৱে গম পাওঁ মধ্য অসমত, অৰ্থাৎ মধ্য অসমৰ সমষ্টিত যদি পৰে 13টা সমষ্টি আছে। তাৰ ভিতৰত পৰিব ৰূপৈহাট সমষ্টি, নগাঁও সমষ্টি, জাগিৰোড সমষ্টি আৰু আপোনাৰ মৰিগাঁও সমষ্টি, বহৰমপুৰ সমষ্টি, ডিং সমষ্টি, লাহৰীঘাট সমষ্টি আৰু বহৰমপুৰ সমষ্টি আৰু কলিয়াবৰ সমষ্টি।